নমস্কাৰ, আৰচি স্পৰ্টছ অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি টিম ইণ্ডিয়াৰ নতুন নিৰ্বাচক সম্পৰ্কীয় এটি বিশেষ খবৰ লৈ আহিছোঁ। প্ৰবীণ কুমাৰ হ'ব নেকি টিম ইণ্ডিয়াৰ নতুন নিৰ্বাচক? এই প্ৰশ্নই এতিয়া ক্ৰিকেটৰ অনুৰাগীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুসপ্তাহমান আগত বিচিচিয়ে ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক সমিতিত দুজন নতুন সদস্য অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। এই পদৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল 10 ছেপ্টেম্বৰ। বিভিন্ন সংবাদ মাধ্যমত দাবী কৰা মতে প্ৰাক্তন তাৰকা বলাৰ প্ৰবীণ কুমাৰেও হেনো এই পদৰ বাবে আবেদন কৰিছে। প্ৰবীণ কুমাৰ বিগত এবছৰ ধৰি ইউপিৰ জ্যেষ্ঠ দলৰ মুখ্য নিৰ্বাচক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বিচিচিআইৰ চৰ্ত অনুসৰি যি খেলুৱৈয়ে কমেও 5 বছৰ পূৰ্বে ক্ৰিকেটৰ পৰা অৱসৰ লৈছে তেওঁহে আবেদন কৰিব পাৰিব এই পদৰ বাবে, আৰু প্ৰবীণ কুমাৰ এই চৰ্তৰ বাবে সম্পূৰ্ণ উপযুক্ত। এতিয়া প্ৰশ্ন হ'ল, প্ৰবীণ কুমাৰ ভাৰতীয় দলৰ নিৰ্বাচক সমিতিৰ সদস্য হ'লে গৌতম গম্ভীৰৰ সৈতে তেওঁৰ ব্যক্তিগত সংঘাত হ'ব নেকি? কাৰণ তেওঁ অতীতৰ পৰাই বিতৰ্কৰ বাবে জনাজাত। কিন্তু এতিয়া আহিছে খবৰটোলৈ আন এটা নতুন টুইষ্ট। আচলতে সত্যটো হ'ল প্ৰবীণ কুমাৰে কোনো আবেদনেই কৰা নাছিল। এজন বিচিচিআইৰ বিষয়াই নিউজ এজেন্সি এনআইৰ সৈতে কথা পাতোতে স্পষ্ট কৰিছে যে প্ৰবীণ কুমাৰে নিৰ্বাচক পদৰ বাবে কোনো আবেদন কৰা নাই। গতিকে যিবোৰ বাতৰি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিল সেইবোৰ আছিল কেৱল অনুমানহে। টিম ইণ্ডিয়াৰ নতুন নিৰ্বাচক কোন হ'ব সেয়া জানিবলৈ আমি সকলোৱে অপেক্ষা কৰিব লাগিব। দৈনিক ক্ৰীড়া জগতৰ নতুন নতুন খবৰৰ বাবে আমাৰ চেনেলটো চাই থাকিব।